Good morning everyone. Welcome back to my YouTube channel Walk Together with Silky. আজি ব্লগিং কৰিম বুলি ভাবিছো সেইকাৰণে ৰাতিপুৱা চাহ কাপৰ লগতে আৰম্ভ কৰিছো আমাৰ অলপ ওলাই যাবলগীয়া আছে কাম কেইটামানো আছে আপোনালোকক সকলো দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব আৰু মোক কমেন্ট কৰি জনাব আৰু আগতে দিয়াৰ দৰে মৰম দি যাব দেই ভিডিঅটো ৰাতিপুৱা চাহকাপ একেলগে বহি কথা পাতি খাই বহুত ভাল লাগে আৰু এনেকুৱা হয় ন ৰাতিপুৱাই আমাৰ প্ল্যান কৰা হয় যে আজি দিনটোৰ কাৰণে কি কাম আছে কলৈ যাবলগীয়া আছে কেনেকুৱা ধৰণৰ কি আছে সকলো কথা পতা হয় আৰু আজিও হে তেনেকুৱাই হৈছে মোক বুজাই আছে যে আজি প্ৰথমতে কোনটো কাম কৰিব লাগিব মানে ক'ত যাব লাগিব কেনেকৈ কি হ'ব দিনটোৰ কাৰণে সেইখিনি আৰু আমি পাতি চাহ খাই আছো আৰু এনেকৈ দিনটো আৰম্ভ কৰিও বহুত ভাল লাগে দিয়কচোন তেতিয়া দিনটো বহুত ধুনীয়াকৈ যায় চাহ খাই আজি ঘৰ পৰামৰ্শ কৰাৰ পিছত এতিয়া ভাবিছো অকমান হেলদি কিবা এটাকে খাও তাৰ পিছত গা ধুই আহি বাকি ব্ৰেকফাষ্ট বনাম এতিয়া বিটৰুট জুসকে বনাও ভাবিছো এনেকে ঘৰত যিকোনো পাচলি বা ফলমূল থাকিলে মই কিবা এটা এনেকে মাজে মাজে জুস বনাই খাও ভাল লাগে আৰু ব্ৰেকফাষ্ট কৰা আগত বা পাছত আজি পিছে নেমু নাই সেইকাৰণে অকল বিট আৰু এটুকুৰা আদা এনেকুৱা সৰুকে এটুকুৰা দিছো দুগিলাস বনাম যিহেতু আৰু নিমখ অকমান আসলতে কলা নিমখ বা ৰক সল দিব লাগে কিন্তু বৰ্তমান কলা নিমখটো আমাৰ শেষ হ'ল সেইকাৰণে এই এনেকুৱা নিমখকে দিছো এই নিমখটো ইমান ভাল নহয় দিয়াটো দুগিলাস জুস বনাম সেইকাৰণে দুগিলাস পানী লৈছো ভৰ্তিকে লোৱা নাই অলপ কমাই পেলাই লৈছো কাৰণ বিটৰ পৰাও ৰস ওলাব আমাৰ হেতু কাৰণে মই জুখি পেলাই দিও তেতিয়া মানে বেছি হৈ নাযায় আৰু জুখত হৈ যায় এটো এতিয়া জুসটো এনেকৈ কৰিলে হৈ যাব আৰু জাস্ট সিম্পল কেহে বনাম এয়া আমাৰ জুস ৰেডি এটো জাস্ট সাকনি এখন দি পেলাই মিক্সি পাস থাকি ইয়াত ভৰাই দিছো আৰু এয়া আমাৰ ব্ৰেকফাষ্ট কৰি হৈ গল ব্ৰেকফাষ্ট কৰাৰ পিছতে হাজবেণ্ড গৈছে সেক্ৰেটাৰিয়েট অফিচৰ ফালে আৰু মোকো ওলাই থাকিবলৈ কৈছে আমি তাৰ পিছতে যাম হাই কোৰ্টৰ ফালে কাম এটা আছে তাৰ পিছত আৰু কেইটামান বেলেগ কামো আছে এতিয়া মই ওলাই লওঁ তাৰ পিছত আপোনালোককো বাকিখিনি দেখাই আছো এয়া মই ওলাই ৰেডি এতিয়া আমি যাবলৈ বুলি ওলাইছো জাস্ট এনেকৈ সিম্পলকৈ ওলাই লৈছো আৰু তাতকেও ডাঙৰ কথা হৈছে যে মোৰ ইমান পানী লাগিছে কাহ হৈছে নহয় আৰু গুৱাহাটীলৈ অহা পা মানে আমাৰ কি হৈছে ইমানে ইয়াত ধুলি পাইছো আৰু যেটো এৰিয়াত আছো আমি সেই এৰিয়াটোত মানে পানীটো অকনো ভাল নহয় আৰু সেই পানীটোৰ কাৰণে ইমান মুখত পিম্পলছ উঠিছে স্কিনটো কলা পৰি গৈছে তাৰ উপৰি কিবা জ্বৰ পানী লগা নুগুচাই হ'ল আৰু নাজানো আৰু কি হৈছে তেনেকে আছো এসপ্তাহ মান কিজানি এই পানী লগা কাহটো মানে দৰব খালেও নাখালেও আছে আৰু এতিয়া অলপ ভাল পাইছো হলেও উপায় নাই আকৌ গৰমৰ দিন আহিলে বাৰিষা আহি গলে পানী ভাল হ'ব বুলি কৈছে জানো কি হয় চাই লও এতিয়া আমি গৈ লও দেৰি হৈছে আপোনালোকক পিছৰখিনি দেখাই আছো যোৱাৰ পিছত দৰকাৰী কামবোৰ কৰি হোৱাৰ পিছত এয়া প্ৰথমতে খাই ললো তাৰ পিছত এয়া হাই কোৰ্টৰ ফালৰ ৰাস্তাটোৱেদি খুজকাঢ়ি গৈ আছো আহোঁতেও খুজকাঢ়ি আহিলো এইডোখৰ আৰু আকৌ পুনৰ খুজকাঢ়ি গৈ আছো এনেকৈ দীঘলীয়া এই ৰাস্তাটোত খুজকাঢ়ি গৈও ভাল লাগে এয়া হাজবেণ্ড আৰু মই দুইজন খুজকাঢ়ি গৈ আছো তাৰ পিছতে আমি তাৰ কাষতে থকা যিটো গুৱাহাটী ৰোপৱে সাৰ্ভিস তালৈও এবাৰ গলো উমানন্দলে ফেৰীত আগতে গৈছো কিন্তু এনেদৰে যোৱা নাছিলো তাত মানুহবোৰ গৈ আছে আহি আছে দেখি ভাল লাগিলে তাকে এবাৰ চালোগে আৰু এইখিনিতে এটা কথা দেই ব্লগ কৰাটো সঁচাকৈ অকনো উজু কাম নহয় দেখাত যিমান উজু যেন লাগে সিমান কিন্তু নহয় নিজে হাতত আজি কেমেৰা ললতহে গম পাইছো যে নহয় আৰু বাকি ইউটিউবাৰ সকলক সেলুট যি সকলে ডেইলি ব্লগিং কৰি আছে আৰু আমাক ইমান ধুনীয়াকৈ সকলো বস্তু ৰেকৰ্ড কৰি দেখুৱাই আছে তাৰ পিছত আমি পুনৰ আকৌ এফালেদি খুজকাঢ়ি গলো আজি কিন্তু কিছু খুজকঢ়া হৈছে প্ৰায়ে গাড়ীত অহা হয় আজি মানে গাড়ীপান আমি খুজে কাঢ়ি আছো এতিয়া ঘূৰি আহোঁতে প্ৰায় গধূলিয়ে হ'ল হেতু কাৰণে ঘৰত পাচলি নাছিলে পাচলি লবৰ কাৰণে দোকানত সোমাইছো আমাৰ দুজনৰ কাৰণেহে লাগে আৰু কেইটামান ললে হৈ যায়
এয়া আমাৰ লৈ হৈ গ'ল আৰু এয়া চক আন্ধাৰে হ'ল আৰু আন্ধাৰ হোৱা লগালগ ৰাস্তাও লাহে লাহে আৰু গাড়ী মটৰ কমি আহিবলৈ ধৰিছে আমিও ঘৰ সোমাওঁগৈ ঘৰ সোমাইছোহি বহুত ভাগৰ লাগিছে সেইকাৰণে বাহিৰতে কিবা এটা খাই আহিলোঁ আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আপোনালোকে যদি মোৰ আজিৰ এই ফাৰ্ষ্ট ব্লগটো যদি চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি মোক জনাবচোন যে কেনেকুৱা পালে যাতে মই আগলৈও আৰু বনাবৰ বাবে উৎসাহ পাই থাকোঁ আৰু আপোনালোকে যদি কোনোবা আজি প্ৰথম মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ আমি পুনৰ এটা ভিডিঅ'ত লগ পাম আজিলৈ গুড নাইট